Hey guys, আসসালামু আলাইকুম পুনৰ এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি ইয়াৰ মাৰ হাতখনত ধৰি মিনি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু কেতিয়াবা এনেকুৱা ফিল হয় জানেনে যেন আমি সঁচাকেই ডাঙৰ হৈছোঁ মানে মাহঁতৰ কাৰণে সৰু হৈ থাকিলেও আমি ডাঙৰ হৈছোঁ কাৰণ সৰুতে যিহেতু আমাক মা জান হওক আব্বাজানেই হওক আমাক ৰাস্তাটো পাৰ কৰাৰ আগত হাতখন ধৰিছিল আৰু এতিয়া আমি মা বা আব্বাৰ হাতখন ধৰোঁ যিয়ে নহওক তেওঁলোকে নিজে পাৰে হ'লেও আমি ধৰোঁ তেতিয়া এনেকুৱা ফিল হয় যে আমি ডাঙৰ হৈছোঁ হয় আৰু এতিয়া খালোঁ আমি গোমধান যিহেতু বতৰটো আছিল ঠাণ্ডা আৰু ঠাণ্ডা দিনত গৰমে গোমধান খোৱাৰ মজাই বেলেগ আৰু তাৰপিছত আমি অলপ ল'লোঁ ফ্ৰুটছ আৰু তাৰপিছত আহিলোঁ আমি পেহীহঁতৰ ঘৰত আৰু পেহীহঁতৰ ঘৰত যিহেতু বহুত দিনৰ মূৰত গৈছোঁ লগ পোৱা নাছিলোঁ আৰু কথা বহুত পাতিলোঁ সেইকাৰণে ভিডিঅ' কৰা নহ'লে তাৰপিছত পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভাইটিয়ে আগবঢ়াবলৈ আহিলে আৰু এইটো বৰ দন্দুৰা ভাইটি মোৰ দেই মৰমৰ ভাইটি বাৰু আৰু তাৰপিছত মোৰ আজি মিনি ব্লগটো এনেকৈ সামৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই